Hi, hello everyone. Welcome my YouTube channel DMB Asamalike আপোনালোকক স্বাগতম জনাইছো। আজি মই সুন্দৰপুৰৰ জেবি হোণ্ডা সাৰ্ভিসিং চেণ্টাৰত যাম কাৰণ যোৱাকালি মোৰ স্কুটিখন মানে মোৰ স্কুটি আছে যেহেতু মই ফ্যামিলি মানুহ সো স্কুটি ফ্যামিলি মানুহৰ কাৰণে বহুত ভাল আপোনালোকেও চাগে জানে বাইকত ফ্যামিলি মানুহৰ কাৰণে কিমান এটা মোৰ ফালৰ পৰা ঠিক নহয় বুলি ভাবো আপোনালোকে বা কি কয় নাজানো সো মোৰ স্কুটি Activa 125 কালি এঠাইত গৈ থাকোতে হঠাৎ স্লিপ হৈ গাড়ীখন পৰি মোৰ ৰাইট হেণ্ডৰ ব্ৰেকৰ ক্লেম্পটো ভাগিছে সো আমি আজি ক্লেম্পটো ভাল কৰিব যাম চেঞ্জ কৰিব লাগে মই হেতু ভালদৰে নাজানো গৈহে তাতে গম পাম সো আমি আজি একেলগে আপোনালোকৰ লগত মোৰ লগত থাকিব সো গুটে কিমান হয় খৰচ গম পাব আৰু ভিডিওটো চাই থাকিব শেষলৈকে আৰু নতুন কোনোবাই যদি চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই বহুত কষ্ট কৰি ভিডিওবোৰ বনাও মানে মোৰ GoPro মাইক্ৰোফোন একো নাই সো মোবাইলেদি মই যিমানখিনি পাৰো ভিডিওবোৰ ক্যাপচাৰ কৰি আপোনালোকক দেখাব যত্ন কৰিম সো যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেতিয়া হলে প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি থৈ যাব সো আমি আজি একেলগে আপোনালোকৰ লগত জেবি হোণ্ডা সাৰ্ভিসিং চেণ্টাৰত যাম আৰু তাতে কিমানখিনি খৰচ হয় বাৰু আপোনালোকে চাই থাকিব ময়ো বিশেষ এইবিলাকৰ ওপৰত নলেজ নাই সো আমি আহক একেলগে সাৰ্ভিসিং চেণ্টাৰত যাওঁ আৰু তাতে কেনেকুৱা কি হয় আপোনালোকেও চাই থাকিব গম পাব সো বলক ভিডিওটো আৰু এইটো মই অকলে ভিডিও কৰিম বুলি ভাবিছিলোঁ কিন্তু মোৰ এই বাবলিয়ে আমনি কৰি আছে তাইও বলে মোৰ লগত একেলগে ভিডিও কৰে সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ ফাইনালি মই যাব ৰেডি হৈছো আপোনালোকে চাই থাকক ভিডিওটো ফাইনালি মই জেবি হোণ্ডা আহি পালো আপোনালোকক যে কৈছিলো দেখিছে পুৰা ক্লেম্পটো ভাগি গৈছে সাধাৰণতে এইটো ভাঙিব লগা বস্তু নহয় কিন্তু মোৰ ভাগি গ'ল দেখিছেনে বাৰু এইটো আগতে হৈছে ভালে কৰা নাই এনেকৈ থাকক এখেতসকলক খোলা মতে 1200-1500 মান পৰিব বোলে কিন্তু বৰ্তমান ষ্টকত নাই সো চলিব পৰাকৈ কিবা এটা কৰি দিম বুলি কৈছে বলকচোন বাৰু কি হয় চাই লওঁ
অফিস টাইম 9টাৰ পৰা 6টালৈকে, লাঞ্চ টাইম 1টাৰ পৰা 2টালৈকে। গতিকে সেইটো টাইমত আপোনালোকে আহিলে পাব। আৰু এটা সুখবৰ, বিশ্বকৰ্মা পূজাৰ বাবে ফ্ৰী পলিচ, ফ্ৰী ৱাশ্বিং আপোনালোকে আহি কৰি যাব, যিহেতু ফ্ৰী। दुकान में ही हम घूम के खरीदते हैं। घर का यहाँ रहता कानून है। বস্তুটো বৰ্তমান যিহেতু ষ্টকত নাই, গতিকে চলিব পৰাকৈ দিম বুলি কৈছে। চ' পিছত কেতিয়াবা আহি ভালকৈ লগাই লৈ যাব লাগিব, কাৰণ যিহেতু বস্তুটো ইম্পৰ্টেণ্ট। হাঁহ মাৰটো কিহৰ কাৰণে হয়? হাঁহ মাৰটো আহিছোঁ যিহেতু একেলগে এয়াৰ ফিল্টাৰটো চেক কৰিব দিছোঁ। মোৰ সম্ভৱ চেঞ্জ কৰিব হৈছে কেতিয়াবাই, কাৰণ মাজে মাজে চাইলেঞ্চাৰ পাইপেৰে হাৱা লয়। চ' খুলি আছে, তাৰপিছত দেখা যাব ফিল্টাৰ কিমান ভালে আছে, কিমান বেয়া হৈছে। না, ফিল্টাৰটো বোলে চেঞ্জ কৰিবই লাগিব, কাৰণ পূৰা ক'লা হৈ গৈছে। চ' এটা কিনিলোঁ, 224 প্ৰাইচ হয়। ফাইনেলি মোৰ ফিল্টাৰ ফিটিং হৈ গ'ল, আৰু প্ৰব্লেম নিদিয়ে বুলি কৈছে। মানে চাইলেঞ্চাৰ পাইপেদি যিটো হাৱা লয় সেইটো প্ৰব্লেম নহ'ব বুলি কৈছে। চ' চাই লওঁ বাৰু, পে'মেণ্টখিনি কৰি লওঁ, কাৰণ মোৰ স্কুটি ৰেডি হৈ গ'ল। আৰু পে'মেণ্টটো হৈ যোৱাৰ পিছত ঘৰ যাব পাৰিম। চ' বলক, পে'মেণ্ট হৈ গ'ল। চ' বলক এতিয়া আমি গোল্লা 4টা আৰু কালাকান 2টা দি দিব। কালাকান 2টা দিয়ক, কালাকান 2টা।
ঘৰ আহি পালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুন কোনোবাই যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা ঘণ্টা বটনটো টিপি অল কৰি দিব যাতে আপোনালোকে নতুন নতুন অহা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সহজে পায়। চ' আজিলৈ বাই বাই, জয় আই অসম।